Hi friends, welcome to my channel All Tips. So दोस्तों আজি মই অলপমান শপিং কৰিবলৈ আহিছো আৰু ভাবিলো আপোনালোকৰ ভিডিওটো শেয়াৰ কৰি দিও আৰু মই বৰ্তমান আমাৰ যিখন বৰপেটা ৰোডত চিটি লাইফ আছে সেইখন মাৰ্কেটত আছো বজাৰ কৰি আছো অলপমান চাই লওক আপোনালোকে তো বহুতে ধুনিয়া আৰু বহুতে কম প্ৰাইজত ইয়াত বস্তুবোৰ পোৱা যায় কাপোৰ যিকোনো বস্তু পোৱা যায় খুবই ভাল লাগিল এইটো কাৰণতে তো এদিন মই চিটি লাইফত বজাৰ কৰিলো যিখিনি দৰকাৰ হয় আৰু এদিন মই গলো বিশাল মাৰ্কেট যিখন বৰপেটা ৰোডত বিশাল মাৰ্কেট আছে বৰ্তমান মই বিশাল মাৰ্কেটত শপিং কৰি আছো ইয়াত সকলো বস্তু পোৱা যায় বহুতই ধুনিয়া ধুনিয়া আৰু বহুত কম প্ৰাইজত পোৱা যায় আসলতে তো প্ৰায় ভাগ আমি মানে ইয়াত মাৰ্কেটত আহুৱে আৰু বজাৰ কৰো তো আপোনালোকে চাই থাককচোন ভিডিওটো ইয়াত গোটেই পোৱা যায় গোটেইবোৰ বস্তু আপোনালোকক যি দৰকাৰ সবেই পোৱা যায় তো মই এই পাঁচযোৰ ললো এই পাঁচযোৰ খুব কম প্ৰাইজতে মই পাইছো আৰু বহুত ধুনিয়া লাগিছে ইয়াৰ ডিজাইনটো অলপমান আনকমন যেন লাগিছে মোৰ এই কাৰণে এই পাঁচযোৰ ললো আৰু গোটেই বিশাল মাৰ্কেটখন আপোনালোকক মই দেখাই আছো আপোনালোকে চাই থাকক মানে ক'ব গ'লে 2 নম্বৰ গুৱাহাটী এনেকুৱা তো আগৰ যিখন বৰপেটা ৰোড আছিল বৰ্তমান আৰু সেই বৰপেটা ৰোড নাই বহুত হলনি হৈ গৈছে তো আৰু আঠিয়াবাৰী হৈ থকা নাই বৰপেটা ৰোড 2 নম্বৰ গুৱাহাটী হৈ গৈছে তো হেতুৱে আৰু আপোনালোকে যদি অহা নাই তেতিয়া হলে আহিব নিশ্চয় এদিন বিশাল মাৰ্কেটত সকলো বস্তুই পোৱা যায় ইয়াতে খোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰা গোটেইখিনি পোৱা যায় খুবই ধুনিয়া লাগিছে ইয়াত আহি মানে মই ভাবি আছিলো আপোনালোকক এনেকুৱা এটা ভিডিও মই বনাম আৰু শেয়াৰ কৰি দিম তো আজি তো হিচাপতে মই মানে বনালো ভিডিওটো তো ভাবিলো আপোনালোকক শেয়াৰ কৰি দিও কাৰণ মোৰ ভাগিনৰ বিয়া আৰু কেইদিনমান ধৰি মই বজাৰ কৰিয়ে আছো শেষ হোৱা নাই বৰ্তমানো আৰু সৰু ল'ৰা ছোৱালীৰ খোৱা বস্তুবোৰ খুবই ধুনিয়া ধুনিয়া পোৱা যায় দেখিছে ইমান ডাঙৰ মাৰ্কেট হয় তো বিশালত মোৰ শপিং কৰা হৈ গ'ল আৰু এদিন মই গলো পাঠশালাত পাটৰ কাপোৰ কিনিবলৈ গলো তো আপোনালোকে দেখিছে বৰ্তমান মই পাঠশালাত পাটৰ কাপোৰ কিনি আছো তো বহুত দাম হয় আসলতে পাটৰ কাপোৰবোৰ বহুত দাম বাঢ়ি গৈছে কাপোৰৰ কিন্তু লবতো লাগিবই ভালে সমুখত বিয়া আহি পাইছে তো এইটো কাৰণতে ভাবিলো কোনযোৰ লওঁ এটা কাপোৰ মানে পছন্দ কৰি আছো আপোনালোকে চাওকচোন কিমান ধুনিয়া ধুনিয়া কাপোৰ পোৱা যায় পাঠশালাত আৰু বহুত কম অলপমান কমতে পাইছো মানে বহুতেই ধুনিয়া ধুনিয়া কাপোৰ আছে মানে কোনযোৰ লম আৰু কোনযোৰ নলম এনেকুৱা লাগি গৈছে মোৰ তাৰ পিছত মই এযোৰ কাপোৰ পছন্দ কৰিলো এই ৰঙা কাপোৰযোৰ পছন্দ কৰিলো ৰঙা পাটৰ কালাৰটো লাল ৰঙা তো এই লম বুলি ভাবিছো আৰু এতিয়া চাও দুযোৰমান চাই লওঁ এই ৰঙাযোৰ ফাইনেল হৈ গ'ল এইযোৰ আৰু এইযোৰ কাপোৰ লৈছো অৰেঞ্জ কালাৰৰ পাটৰ কাপোৰ হয় এইযোৰ ল'ব খুজিছিলো কিবা এটা মানে ভাল লগা নাই মোক তো এইযোৰ নললো তো কমপ্লিট মই 4-5যোৰ কাপোৰ ললো সো আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু যদিহে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ বজাৰ কমপ্লিট সো ফ্ৰেন্ডস থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও